নমস্কাৰ, শিকোৱা হওক অসমীয়াত এই চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সেউজগৃহ প্ৰভাৱ বা গ্ৰীণ হাউচ এফেক্ট আৰু গোলকীয় উষ্ণতা বৃদ্ধি বা গ্লোবেল ৱাৰ্মিং কি তাৰ বিষয়ে আলোচনা কৰিম। আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখনক বায়ুমণ্ডলৰ স্তৰে আৱৰি আছে আৰু সূৰ্যৰ পৰা অবিৰতভাৱে আহি থকা পোহৰ ৰশ্মিসমূহ এই বায়ুমণ্ডলৰ স্তৰটোৰ মাজেৰে পাৰ হৈ আহি আমাৰ পৃথিৱীপৃষ্ঠত পৰেহি। সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা বৃদ্ধি এই দুটা পৰিঘটনা আলোচনাৰ বাবে মই দুখন চিত্ৰৰ সহায় লৈছোঁ। প্ৰথমতে আমি চিত্ৰখন আলোচনা কৰি লওঁ। সূৰ্যৰ পৰা অবিৰতভাৱে আহি থকা পোহৰ ৰশ্মিৰ কিছু সংখ্যক পোহৰ ৰশ্মি এই বায়ুমণ্ডলৰ স্তৰটোৰ পৰাই পুনৰ মহাকাশলৈ উভতি যায় আৰু আনটো অংশ বায়ুমণ্ডলৰ স্তৰটোৰ মাজেৰে পাৰ হৈ আহি আমাৰ পৃথিৱীপৃষ্ঠত পৰেহি। বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ অহা পোহৰ ৰশ্মিৰ একাংশ পোহৰ ৰশ্মি আমাৰ পৃথিৱীখনে শোষণ কৰি লয় আৰু বাকী অংশ পৃথিৱীখনে পুনৰ মহাকাশলৈ প্ৰতিফলিত কৰিব বিচাৰে। কিন্তু পৃথিৱীপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ উভতি যোৱা পোহৰ ৰশ্মিৰ কিছু সংখ্যক পোহৰ ৰশ্মিহে বায়ুমণ্ডলৰ স্তৰটোৰ মাজেৰে পাৰ হৈ মহাকাশলৈ উভতি যাবলৈ সক্ষম হয়। কিয়নো বায়ুমণ্ডলত থকা গেছ প্ৰধানকৈ কাৰ্বন ডাই অক্সাইড, অজন, মিথেন বা জলীয় বাষ্প এইসমূহে কিছু সংখ্যক পোহৰ ৰশ্মিক পুনৰ পৃথিৱীৰ পৃষ্ঠলৈ প্ৰতিফলিত কৰে। তাৰ ফলত এই পৃথিৱীখনৰ এক নিৰ্দিষ্ট উষ্ণতা বজাই ৰখাত সহায়ক হয়। আৰু কাৰ্বন ডাই অক্সাইড, অজন, মিথেন এই গেছসমূহক গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। আৰু এই গেছসমূহে যিটো পৃথিৱীৰ উষ্ণতা বজাই ৰখাত সহায় কৰে, এই পৰিঘটনাক কোৱা হয় সেউজগৃহ প্ৰভাৱ। আৰু স্বাভাৱিক অৱস্থাত সেউজগৃহ প্ৰভাৱ এই পৰিঘটনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ অৰিহণা আছে। কিয়নো যদি এই গেছসমূহ নাথাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱীপৃষ্ঠৰ শোষণ কৰা পোহৰ ৰশ্মিৰ বাদে যিখিনি প্ৰতিফলিত কৰিলে সেই পোহৰ ৰশ্মিখিনি সম্পূৰ্ণৰূপে মহাকাশলৈ উভতি গ'লহেঁতেন আৰু তেতিয়া পৃথিৱীৰ উষ্ণতা প্ৰায় -18 ডিগ্ৰীলৈকে নামি গ'ল হয়, যিটো উষ্ণতাত গছ গছনি বা আমি জীয়াই থকাৰ বাবে সম্ভৱ নহ'লহেঁতেন। স্বাভাৱিক অৱস্থাত সেউজগৃহ গেছসমূহে পৃথিৱীখনৰ উষ্ণতা বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বৰ্তমান সময়ত আমি যিহেতু বেছিকৈ যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ গৈ আছোঁ, তাৰ ফলত যথেষ্ট পৰিমাণৰ ইন্ধনৰ দহন ঘটিছে আৰু আমাৰ কাৰ্যকলাপৰ ফলত পৃথিৱীখনত বায়ুমণ্ডলৰ স্তৰত থকা কাৰ্বন ডাই অক্সাইড, মিথেন, অজন অৰ্থাৎ গ্ৰীণ হাউচ গেছসমূহৰ পৰিমাণ বাঢ়ি আহিছে। এই চিত্ৰখনত যদি কওঁ যে গ্ৰীণ হাউচৰ গেছসমূহে তৈয়াৰ কৰা স্তৰটো ইমান আছিলে, দ্বিতীয় চিত্ৰখনত আপুনি ক'ব পাৰে যে বৰ্তমান সময়ত যিহেতু গেছসমূহৰ পৰিমাণ বাঢ়ি আহিছে, এই স্তৰটো বৃদ্ধি পাই আহিছে আৰু তাৰ ফলত সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি যিখিনি ৰশ্মি পৃথিৱীখনে প্ৰতিফলিত কৰি মহাকাশলৈ উভতাই পঠাব বিচাৰে, তাৰ খুব কম সংখ্যক পোহৰ ৰশ্মিহে মহাকাশলৈ উভতি যাবলৈ সক্ষম হৈছে। বেছি সংখ্যক পোহৰ ৰশ্মি এই গেছসমূহৰ বাবে পৃথিৱীখনতে প্ৰতিফলিত হৈছে। তাৰ ফলত লাহে লাহে পৃথিৱীখনৰ উষ্ণতা বাঢ়ি আহিছে। যিটো স্বাভাৱিক উষ্ণতা থাকিব লাগিছিল তাতকৈ কিছু পৰিমাণে হ'লেও উষ্ণতা বাঢ়ি আহিছে। আৰু এনেদৰে যদি গেছসমূহৰ পৰিমাণ বাঢ়ি গৈ থাকে তেতিয়াহ'লে পৃথিৱীখনৰ উষ্ণতাও ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব আৰু এই পৰিঘটনাটোকে কোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধি। এতিয়া হয়তো আপোনাৰ বা মোৰ মনলৈ প্ৰশ্ন আহিছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীখনত কি বিৰূপ প্ৰভাৱ পৰিব পাৰে বা আমাৰ দৈনন্দিন জীৱন ধাৰণ প্ৰণালীৰ ওপৰত কি বিৰূপ প্ৰভাৱ পৰিব পাৰে। প্ৰথম কথা হ'ল গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ুৰ পৰিৱৰ্তন ঘটিব, ঋতু সাপেক্ষে বতৰৰ পৰিৱৰ্তন ঘটিব। যিটো সময়ত বৰষুণ হ'ব লাগিছিল সেই সময়ত হয়তো সেই অনুপাতে বৰষুণ পোৱা নাযাব। আৰু যদি তেনেকুৱা হয় ঋতু সাপেক্ষে বতৰৰ পৰিৱৰ্তন ঘটে, প্ৰকৃতিৰ ভাৰসাম্য সম্পূৰ্ণৰূপে সলনি হৈ যাব। আৰু দ্বিতীয়তে যদি এনেদৰে এই গেছসমূহক ৰোধ কৰিব পৰা নাযায়
তেতিয়াহ'লে গেছসমূহৰ পৰিমাণ বাঢ়ি আহি থাকিব আৰু তাৰ ফলত পৃথিৱীখনৰ উষ্ণতা দিনক দিনে বাঢ়ি গৈ থাকিব আৰু তাৰ ফলত আমাৰ মেৰু অঞ্চলত থকা বৰফ আছে সমূহ লাহে লাহে গলিবলৈ আৰম্ভ কৰিব আৰু তাৰ ফলত এটা সময়ত সাগৰ পৃষ্ঠ বৃদ্ধি পাব আৰু তাৰ ফলত কি হয়তো পৰিঘটনা ঘটিব মই নকলেও হ'ব। এতিয়া হয়তো আমাৰ মনলৈ এটা প্ৰশ্ন আহিছে, গোলকীয় উষ্ণতা বৃদ্ধি কেনেদৰে ৰোধ কৰিব পৰা যাব? চাওক, গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ হ'লে সেউজগৃহ গেছ কাৰ্বন ডাই অক্সাইড, ওজন, মিথেন, নাইট্ৰাছ অক্সাইড এই গেছসমূহৰ পৰিমাণ বায়ুমণ্ডলত কমাব লাগিব। কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, যিহেতু আমি সকলোৱে জানো উদ্ভিদে সালোকসংশ্লেষণৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে, গতিকে বৃক্ষৰোপণৰ জৰিয়তে বায়ুমণ্ডলৰ স্তৰত কিছু পৰিমাণে হ'লেও কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাব পৰা যাব। ওজন, মিথেন, নাইট্ৰাছ অক্সাইড বা CFC গেছৰ ক্ষেত্ৰত যিবিলাক শক্তি আহৰণৰ উৎসৰ পৰা এই গেছসমূহ নিৰ্গত হয়, সেই শক্তি আহৰণৰ উৎসসমূহ বাদ দি আমি বিকল্প শক্তি আহৰণৰ উৎস সহায় ল'ব লাগিব। বৈজ্ঞানিকসকলে ইতিমধ্যে ইয়াৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই আছে। শেষত ভিডিঅ'টো চাই কিবা এটা শিকিলে যদি ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আগলৈ এই চেনেলটোত ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ৰাখিব যাতে ন'টিফিকেশ্যন লাভ কৰে। আৰু ভিডিঅ'টো চাই আপুনি ভাল পালে বেয়া পালে আপোনাৰ মতামত নিশ্চয় কমেণ্টত জনাব বুলি আশা থাকিল। ধন্যবাদ।